আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিৰণ অৰ্থাৎ লাইট ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন পঢ়িবলৈ আৰম্ভ কৰিছোঁ। তো প্ৰথমতে যদি আমি কওঁ পোহৰ কি হয়, হোৱাট ইজ লাইট, পোহৰ কি বুলি ক'লে আমি কি বুজিম? পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি যাৰ সহায়ত আমি কিবা এটা বস্তু দেখা পাওঁ। অৰ্থাৎ এইখিনিত কিবা এটা অবজেক্ট এটা আছে, এইখিনিত যদি আমি ধৰি লৈছোঁ এটা লাইট আছে, উদাহৰণস্বৰূপে সূৰ্যৰ পোহৰ আছে, তো ইয়াৰ পৰা যিটো পোহৰ আহিছে সেই পোহৰটোৰ কাৰণে কি হৈছে, আহি পিনি এই মানুহটোৰ পৃষ্ঠত যেতিয়া খুন্দা খাইছে, খুন্দা খাই যেতিয়া উভতি গৈছে, তাৰ ফলতে আমি কি দেখা পাইছোঁ? এই মানুহটো দেখা পাইছোঁ। তো হোৱাট ইজ লাইট বুলি ক'লে আমি কি বুজি পাম? যে পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি যাৰ সহায়ত আমি কিবা এটা বস্তু দেখা পাওঁ। বা হোৱাট ইজ লাইট? লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি বাই হুইচ উই কেন চি এন অবজেক্ট। এতিয়া পোহৰৰ দুটা আমি পৰিঘটনা ইয়াত পঢ়িব লাগিব, এটা হৈছে প্ৰতিফলন আৰু এটা হৈছে প্ৰতিসৰণ। এতিয়া প্ৰতিফলন মানে আমি কি বুজো বা প্ৰতিসৰণ মানে কি বুজো? যেতিয়া ধৰি লৈছোঁ এখন পৃষ্ঠ এখন আছে, এইখিনিত এটা পোহৰৰ উৎস এটা আছে, চ'ৰ্চ অফ লাইট আছে। তো ইয়াৰ পৰা যদি পোহৰ ৰশ্মি এডাল আহি পিনি এই অবজেক্টটোত যদি খুন্দা খায় উভতি গুচি গৈছে, এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? প্ৰতিফলন বুলি কওঁ, অৰ্থাৎ ৰিফ্লেকশ্যন বুলি কওঁ। আৰু অন্য এটা বিপৰীতে যদি এইখিনিত এটা পৃষ্ঠ এখন আছে, যদি এইটো চ'ৰ্চ অফ লাইট হয়, শক্তিৰ উৎস হয়, ইয়াৰ পৰা যদি পোহৰ ৰশ্মিডাল যাওঁতে এই মাধ্যমটোৰ মাজেদি যদি পাৰ হৈ গুচি গৈছে, এইটোক কোৱা হয় আমি প্ৰতিসৰণ, বা আমি ইংলিছত কোৱা হয় ৰিফ্ৰেকশ্যন। এতিয়া পোহৰৰ ক্ষেত্ৰত এই দুটা পৰিঘটনাই হয়, এটা হৈছে প্ৰতিফলন, এটা হৈছে প্ৰতিসৰণ। তাহলে কি বুজিলো? যে প্ৰতিফলন মানে কি? যেতিয়া এটা উৎসৰ পৰা পোহৰ ৰশ্মি আহি পিনি এটা পৃষ্ঠত খুন্দা খাই উভতি যায়, সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? প্ৰতিফলন বুলি কওঁ, বা ইংলিছত কয় ৰিফ্লেকশ্যন বুলি কওঁ। আৰু যদি উৎসটোৰ পৰা সূৰ্য ৰশ্মিয়ে হওক বা বেলেগ যিকোনো পোহৰ উৎসৰ পৰা যেতিয়া পোহৰ ৰশ্মি এডাল এটা মাধ্যমৰ মাজেদি পাৰ হৈ গুচি যায়, এইটোক আমি কোৱা হয় প্ৰতিসৰণ, বা ইংলিছত কোৱা হয় ৰিফ্ৰেকশ্যন। এতিয়া আমি পঢ়িব লাগিব, পোনপ্ৰথমে আমি আহোঁ প্ৰতিফলনত। তো প্ৰতিফলনৰ পঢ়িবলৈ যাওঁতে আমি প্ৰতিফলনৰ দুটা সূত্ৰ আছিলে, এইটো তোমালোকে আগৰ ক্লাছত পাই আহিছা। তো অলপ মনত পেলাওঁচোন বাৰু। প্ৰথম সূত্ৰটো কি আছিলে? যদি এখন পৃষ্ঠ বুলি ধৰি লওঁ, এডাল এটা উৎসৰ পৰা এডাল ৰশ্মি আহিছে, এই ৰশ্মিডালৰ নামটো কি আছিলে বাৰু, মনত আছেনে? এই ৰশ্মিডালৰ নামটো হৈছিলে তোমালোকৰ ইনচিডেণ্ট ৰে, বা অসমীয়াত কোৱা হয় আপতিত ৰশ্মি। যেতিয়া আপতিত ৰশ্মি কোনোবা এখন পৃষ্ঠত খুন্দা খাইছে, খুন্দা খাই কি হ'ব? ই উভতি গুচি যাব। গতিকে এইডালক আমি কি বুলি কওঁ, মনত আছেনে? এইডালক কোৱা হয় প্ৰতিফলিত ৰশ্মি, বা ইংলিছত কোৱা হয় ৰিফ্লেক্টেড ৰে। প্ৰথম সূত্ৰটো আৰু তোমালোকৰ দেখিলা যে এই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি এটা বিন্দুৰ পৰা এইটো আপতিত ৰশ্মিখিনি আহি পিনি এটা বিন্দুত খুন্দা মাৰিছে, আৰু সেই বিন্দুত খুন্দা মাৰি পিনি প্ৰতিফলিত ৰশ্মিডাল গুচি গৈছে। গতিকে এই বিন্দুতে আমি কি কৰোঁ? এডাল 90 ডিগ্ৰী জোখত এডাল এনেকৈ আমি আঁচ কল্পনা কৰোঁ। এইডালৰ নামটো কি বুলি মনত আছিলে নাই? এইডাল হৈছে অভিলম্ব, বা ইংলিছত কোৱা হয় নৰ্মেল। এতিয়া আৰু এই অভিলম্ব সদায় কি থাকে বুলি কৈছিলে? একেখন প্লেনত থাকে। ইনচিডেণ্ট ৰে, ৰিফ্লেক্টেড ৰে এণ্ড দ্য নৰ্মেল আৰ ইন দ্য চেম প্লেন। সেইটো আছিলে তোমালোকৰ প্ৰতিফলনৰ প্ৰথম সূত্ৰ। দ্বিতীয় সূত্ৰটো কি আছিলে সেইটো চোৱা। এই আপতিত ৰশ্মিডালে অভিলম্বৰ লগত এটা কোণ উৎপন্ন কৰিছে, এই কোণটোকে আমি কি বুলি কওঁ? আপতন কোণ, বা ইনচিডেণ্ট এংগল, যাক আমি আইৰে বুজাইছিলোঁ। আৰু ঠিক একেধৰণে এই প্ৰতিফলিত ৰশ্মিডালে অৰ্থাৎ ৰিফ্লেক্টেড ৰেডালে এই অভিলম্ব বা নৰ্মেলৰ লগত এটা কোণ উৎপন্ন কৰিছে, ইয়াক আমি কওঁ ৰিফ্লেক্টেড এংগল, বা আৰ বুলি কওঁ। এতিয়া দ্বিতীয় সূত্ৰটোৰ মতে কি হয়? যে আই কোণৰ মানটো আৰু আৰ কোণৰ মানটো সদায় সমান হয়। তাহলে বুজি পালো দুটা সূত্ৰ আছিলে। সূত্ৰ দুটা কি কি? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব, ইনচিডেণ্ট ৰে, ৰিফ্লেক্টেড ৰে এণ্ড নৰ্মেল আৰ ইন দ্য চেম প্লেন, সদায় একেখন সমতলত থাকে। এইটো হৈছে প্ৰথম সূত্ৰ প্ৰতিফলনৰ। আৰু দুই নম্বৰ সূত্ৰটো যে আপতন কোণ আৰু প্ৰতিফলন কোণ, অৰ্থাৎ
ইনচিডেণ্ট এংগল এণ্ড ৰিফ্লেক্টেড এংগল, যাক আমি আই আৰু আৰে বুজাওঁ, ইহঁতিকেইটা সদায় কি হয়, সমান হয়। তাৰমানে এই আই কোণটো যদি 50 ডিগ্ৰী হয়, তেতিয়াহ'লে এই আৰ কোণটো কিমান হ'ব, 50 ডিগ্ৰী হ'ব। এইকেইটা আছিলে তোমালোকৰ আগতে পঢ়ি অহা বা তোমালোকে জানিবলগীয়া প্ৰতিফলনৰ সূত্ৰকেইটা। এতিয়া আমাৰ আচলতে এইকেইটা তোমালোকৰ পাতনি বুলিয়ে ক'ব লাগিব। এতিয়া আচলতে তোমালোকৰ মেইন চেপ্টাৰটো আৰম্ভ হয়। তাত আমি প্ৰথম পঢ়িব লাগে গোলাকাৰ দাপোন। এতিয়া গোলাকাৰ দাপোন মানে কি হয়, আমি বৃত্ত চিনি পাওঁ, অংকত আমি বৃত্ত পঢ়িছোঁ। এই বৃত্তাকাৰ এখন দাপোনকে যদি আমি সমানে দুভাগ কৰি লওঁ আৰু এখন পৃষ্ঠত যদি আমি এইটো পক্ষত ৰং কৰিলোঁ আৰু এইখন পৃষ্ঠত যদি আমি এইটো পক্ষত ৰং কৰিলোঁ, তেতিয়া এই দুখন দাপোনলৈ সলনি হৈ যায়। এই যিখন দাপোন, এই দাপোনখনক কোৱা হয় উত্তল দাপোন আৰু এই দাপোনখনক কি বুলি কোৱা হয়, অৱতল দাপোন। অৰ্থাৎ উত্তল দাপোন মানে হৈছে কনভেক্স মিৰৰ আৰু অৱতল দাপোন মানে হৈছে কনকেভ মিৰৰ। ইয়াৰ পৰা তেতিয়া আমি কি গম পালোঁ যে গোলাকাৰ দাপোন সাধাৰণতে দুই প্ৰকাৰৰ হয়। এটা হৈছে অৱতল দাপোন আৰু এটা হৈছে তোমালোকৰ উত্তল দাপোন। ঠিক আছে। এতিয়া অৱতল দাপোন আৰু উত্তল দাপোন মানে ইংলিছত কোৱা হয় কনকেভ মিৰৰ আৰু এইফালে হৈছে কনভেক্স মিৰৰ। ঠিক আছে। এতিয়া অৱতল দাপোনখন দেখিবলৈ কেনেকুৱা ধৰণৰ হয়, এইখন আছে অৱতল দাপোন বা কনকেভ মিৰৰ আৰু এইখন আছে উত্তল দাপোন বা কনভেক্স মিৰৰ। এই যে দিছোঁ, ইয়াৰ অৰ্থটো হৈছে কি, যিহেতু চোৱা দাপোনৰ ক্ষেত্ৰত এটা পৃষ্ঠ সদায় ৰং কৰি থাকিব লাগিব, তেতিয়াহে পোহৰ ৰশ্মিবোৰ কি হয়, প্ৰতিফলিত হয়। গতিকে এই দাগ দিয়াৰ অৰ্থটো হৈছে কি, এই ছাইডটো মই দাপোনখনৰ ৰং কৰি দিছোঁ। এই ছাইডটো যদি ৰং কৰি দিছোঁ, তাৰমানে পোহৰ ৰশ্মি কোনফালে প্ৰতিফলিত হ'ব বা কোনফালে ৰিফ্লেকশ্যন হ'ব, এই ছাইডটোৱে ৰিফ্লেকশ্যন হ'ব। তো যেতিয়া ৰিফ্লেক্টেড ছাইডটো বা প্ৰতিফলিত পৃষ্ঠখন এনেকৈ থাকে, তেতিয়াহ'লে এই দাপোনখনকে আমি কি বুলি কওঁ, অৱতল দাপোন বুলি কওঁ। আৰু এইফালে এই দিছোঁ মানে এইটো ছাইড আমি কি কৰি দিছোঁ, কালাৰ কৰি দিছোঁ। তেতিয়াহ'লে প্ৰতিফলিত পৃষ্ঠখন বা ৰিফ্লেক্টেড প্লেচটো কোনটো হ'ব, এইটো। তো এইটো হোৱাৰ কাৰণে এই দাপোনখনক আমি কি বুলি ক'লোঁ, তেতিয়াহ'লে উত্তল দাপোন বুলি ক'লোঁ। ঠিক আছে। তো গোলাকাৰ দাপোন দুই প্ৰকাৰৰ হয়, এটা হৈছে অৱতল দাপোন আৰু আনখন হৈছে উত্তল দাপোন। দেখিবলৈ চিত্ৰকেইটা এনেকৈ। এতিয়া আমি কেইটামান দাপোনৰ, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত কেইটামান কি পঢ়িব লাগিব, আমি ডেফিনেশ্যন পঢ়িব লাগিব। কি ডেফিনেশ্যন পঢ়িব লাগিব আমি চাই লওঁ। এতিয়া চোৱা, যিহেতু গোলাকাৰ দাপোন অৰ্থাৎ এইটো এটা বৃত্ত, যেনেকে বৃত্তৰ এটা কেন্দ্ৰ থাকে, ঠিক একেধৰণে গোলাকাৰ দাপোনৰো এটা কি থাকে, কেন্দ্ৰ থাকে। এই কেন্দ্ৰটোকে আমি কি বুলি কওঁ, আমি বৃত্তৰ ক্ষেত্ৰত কেন্দ্ৰ বুলি কওঁ, কিন্তু আমি দাপোনৰ ক্ষেত্ৰত, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত কি বুলি ক'ম, ইয়াক ভাঁজ কেন্দ্ৰ বুলি ক'ম বা ইংলিছত কয় চেণ্টাৰ অফ কাৰ্ভেচাৰ, আৰু ইয়াক বুজোৱা হয় কেপিটেল চিৰে। ঠিক আছে। তেতিয়াহ'লে প্ৰথম আমি টাৰ্মটো কি পাইছোঁ, ভাঁজ কেন্দ্ৰ বা অৰ্থাৎ চেণ্টাৰ অফ কাৰ্ভেচাৰ বা কেপিটেল চিৰে বুজায়। এতিয়া যদি আমি দাপোনখনত এনেকৈ ইয়াৰ কি থাকিব, ই সোঁ মাজত থাকিব। ঠিক আছে। ধৰি লৈছোঁ এখন অৱতল দাপোন আৰু এখন ধৰি লৈছোঁ মই উত্তল দাপোন। এতিয়া চোৱা, এই ছবিটোত যদি মন কৰা, এখন উত্তল দাপোন হৈছে, মানে উত্তল দাপোনখনৰ চিটো কোনফালে আছে, পিছফালে আছে। সেইটো কাৰণে এইটো সদায় মনত ৰাখি থবা যে চিটো উত্তল দাপোনৰ ক্ষেত্ৰত সদায় কোনফালে লাগিব, পিছফালে, আৰু অৱতল দাপোনৰ ক্ষেত্ৰত ক'ত থাকিব, সোঁফালে থাকিব। যদি আমি চিত্ৰটো আঁকি চাওঁ, তাৰমানে এইকেইটা যদি লৈছোঁ এটা বিন্দু, এইটো চি, আৰু এইখন যদি মই এনেকৈ পিছলৈ আঁকিম, এইকেইটা লৈছোঁ, এইটো মই চি। ঠিক আছে। তাৰপিছত 2 নম্বৰ আমি পঢ়িবলগীয়া নিয়মটো হৈছে কি, মই অলপমান তলতে লিখি দিছোঁ। 2 নম্বৰ শব্দটো হৈছে তোমালোকৰ মেৰু বা ইংলিছত কোৱা হয় প'ল, ইয়াক কেপিটেল পিৰে বুজায়। এতিয়া প'ল ক'ত থাকে চোৱা, এইখন নাম আমাৰ কাৰণে দাপোনখন, ইয়াক আমি নাম এটা দি লওঁ এম বা এন। এইটো নাম দি লৈছোঁ মই এম আৰু এন। এতিয়া কি হয়, এই দাপোনখনৰ একদম সোঁ মাজতে এটা বিন্দু আছে বুলি কল্পনা কৰিব পাৰি, তাক মানে আমি সমানে সমানে দুভাগ কৰিছোঁ। এই দাপোনখনৰ ঠিক একেধৰণে এইকেইটা ধৰি লৈছোঁ এটা বিন্দু আছে, এই বিন্দুটোকে আমি কি বুলি কওঁ, প'ল বুলি কওঁ, অৰ্থাৎ মেৰু বুলি কওঁ। সাধাৰণ অৰ্থত বুজিবলৈ গ'লে তোমালোকৰ ডেফিনেশ্যন পৰীক্ষাত লিখিবলৈ নাহে, গতিকে সাধাৰণকৈ বুজি থৈ দিয়া। কি বুলি বুজিম, যে এই দাপোনখনৰ যিটো দৈৰ্ঘ্য, তাক যদি সমানে সমানে দুভাগ কৰিলে আমি যিটো বিন্দু পাম, সেই
সেই বিন্দুটোকে আমি কি বুলি ক'ম মেৰু বুলি ক'ম বা পোল বুলি ক'ম ঠিক আছে তাৰপিছতে আৰু এটা শব্দ তোমালোকে পাবা গবাক্ষ অসমীয়াত কয় গবাক্ষ বা নহলে ছিদ্ৰ আৰু ইয়াক ইংলিছত কোৱা হয় এপাৰ্চাৰ বুলি কোৱা হয় ঠিক আছে এটা এপাৰ্চাৰ মানে এই যিখন দাপোনখনৰ মুঠ দৈৰ্ঘ্যটো তাৰমানে এমৰ পৰা এনলে মুঠ দৈৰ্ঘ্যটোক আমি কি বুলি কওঁ গবাক্ষ বা ছিদ্ৰ বুলি কওঁ ইংলিছত কোৱা হয় এপাৰ্চাৰ তাৰমানে আমি সাধাৰণতে এনেকৈ বুজিব পাৰোঁ চোৱা এই গবাক্ষ বা ছিদ্ৰৰ মধ্যবিন্দুটোকে আমি কি বুলি কওঁ মেৰু বুলি কওঁ ঠিক আছে এইকেইটা টাৰ্ম বুজি পালো এতিয়া আৰু এটা টাৰ্ম আমি আহোঁ সেইটো হৈছে তোমালোকৰ 4 নম্বৰ ফোকাস মুখ্য ফোকাস বুলি কয় বা ফোকাস বুলি কোৱা অসমীয়াত আৰু ইংলিছত নামটো একে হয় ফোকাস হয় এতিয়া চোৱা ফোকাসৰ ডেফিনেশ্যন আমি বেলেগ বেলেগকৈ পাওঁ যদি আমি ডেফিনেশ্যন ৱাইজ পঢ়িবলৈ যাওঁ কেনেকৈ হ'ব যে অবতল দাপোনৰ ক্ষেত্ৰত কি হয় যদি পোহৰ ৰশ্মিবোৰ এটা বিন্দুৰ মাজেদি পাৰ হৈ যায় এনেকৈ এটা পোহৰ ৰশ্মিবোৰ এটা বিন্দুৰ মাজেদি পাৰ হৈ যায় এই বিন্দুটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ তাক কেপিটেল এফ এৰে বুজা হয় যদি আমি ডেফিনেশ্যন ৱাইজ ক'বলৈ যাওঁ ঠিক আছে যে অবতল দাপোনৰ ক্ষেত্ৰত পোহৰ ৰশ্মিবোৰ কি হয় এটা বিন্দুৰ মাজেদি কটাকটি কৰি পাৰ হৈ গুচি যায় যিটো বিন্দুৰ মাজেদি যায় সেইটোকে আমি কি বুলি ক'ব পাৰোঁ ফোকাস বুলি ক'ব পাৰোঁ আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত আকৌ কি হয় যে যিবোৰ পোহৰ ৰশ্মিবোৰ আহে সেইবোৰ এনেকুৱা লাগে কোনোবা এটা বিন্দুৰ পৰা ওলাই যোৱা নিচিনা লাগে কোনোবা এটা বিন্দুৰ পৰা এনেকৈ ওলাই যোৱা নিচিনা লাগে ঠিক আছে এই বিন্দুটোকে কি বুলি কোৱা হয় উত্তল দাপোনৰ ক্ষেত্ৰত ফোকাস বুলি কয় বুজি পালো ডেফিনেশ্যন আছিলে মই কি বুলি কৈছোঁ যে অবতল দাপোনৰ ক্ষেত্ৰত যেতিয়া পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এটা বিন্দুৰ মাজেদি পাৰ হৈ যায় সেই বিন্দুটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় যে পোহৰ ৰশ্মিবোৰ প্ৰতিফলন হোৱাৰ পিছত এটা বিন্দুৰ পৰা ওলাই যোৱাৰ দৰে লাগে সেইটোকে আমি কি বুলি কওঁ তেতিয়াহ'লে ফোকাস বুলি কওঁ আচলতে এই যে ওলাই যোৱা আৰু কটাকটি কৰি পাৰ হৈ যোৱা বুলি কৈছোঁ এইটো কাৰণে আচলতে কৈ দিছোঁ মই এই দাপোনখনৰ নামটো চোৱা ইয়াত ৰশ্মিবোৰ কি হৈছে এটা বিন্দুৰ মাজেদি এনেকৈ পাৰ হৈ গৈছে অৰ্থাৎ ই এটা বিন্দুত সেইখিনি গৈ পিনি কি কৰিছেগে কটাকটি কৰিছেগে সেইটো কাৰণে ইয়াক কি বুলি কওঁ আমি অভিহাৰী দাপোন বুলি কওঁ এইটো নামটো মোৰ ৰাখি দেবা কেতিয়াবা পৰীক্ষাত তোমালোকৰ এই শব্দটো দি দিয়ে অভিহাৰী দাপোন ইংলিছত কোৱা হয় কনভাৰ্জিং মিৰৰ বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত কি হৈছে চোৱা ইয়াত ফোকাসৰ পৰা ৰশ্মিখিনি ওলাই অহা নিচিনা লাগিছে অপহৰণ কৰাৰ নিচিনা লাগিছে এনেকৈ লিখিব লাগে অপহৰণ কৰিছিলে তো অপহৰণ কৰাৰ কাৰণে এই দাপোনখনৰ নামটো হৈছে অপহাৰী দাপোন আৰু ইংলিছত কোৱা হয় ডাইভাৰ্জিং মিৰৰ এইটো ওলোৱাৰ কাৰণে মই লগতে কৈ দিছোঁ কিন্তু তোমালোকে সাধাৰণ অৰ্থত এনেকৈ বুজিবা যে পি আৰু চিৰ একদম সোঁমাজত এটা বিন্দু থাকে তাক আমি কি বুলি কওঁ ফোকাস বুলি কওঁ ইয়াতো ঠিক কাৰণে পি আৰু চিৰ একদম সোঁমাজত এটা বিন্দু থাকে তাকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ তোমালোকে এনেকৈ বুজি থ'লে হ'ব যিহেতু ডেফিনেশ্যন লিখিবলৈ পৰীক্ষাত খুব কমেই আহে ঠিক আছে এইকেইটাই কথা আছিলে আমি জানিবলগীয়া কেইটামান পইণ্ট কাৰণ তোমালোকৰ ৰশ্মি চিত্ৰ আঁকিবলৈ লাগিব কি বুলি ক'লো ভাস্কেন্দ্ৰ হৈছে দাপোনখনৰ কাৰণে এটা মধ্যবিন্দু যিহেতু গোলকৰ বৃত্তৰ যেনেকৈ মধ্যবিন্দু থাকে তেনেকৈ গোলাকাৰ দাপোনৰ এটা মধ্যবিন্দু থাকে তাক আমি ভাস্কেন্দ্ৰ বুলি কওঁ তাৰপিছত দাপোনখনৰ যিটো প্ৰতিফলিত যিটো মুঠ দৈৰ্ঘ্য এইটোক আমি কি বুলি কওঁ গবাক্ষ বুলি কওঁ বা ইংলিছত আমি এপাৰ্চাৰ বুলি কওঁ আৰু এই গবাক্ষ বা এপাৰ্চাৰৰ মধ্যবিন্দুটোকে আমি কি বুলি কওঁ মেৰু বুলি কওঁ বা পোল বুলি কওঁ ঠিক আছে আৰু এটা এনেকৈ বুজি থৈ দিবা যে পি আৰু চি অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু মেৰুৰ সোঁমাজত এটা বিন্দু থাকে সেইটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ ডেফিনেশ্যন বেলেগ মই কৈছোঁৱে ডেফিনেশ্যনটো তোমালোকৰ মনত নাথাকিলেও ইমান দিগদাৰ নাই আৰু এটা তোমালোকৰ 5 নম্বৰ আৰু এটা তোমালোকে নাম মনত ৰাখি থ'ব লাগিব সেইটো হৈছে মুখ্য অক্ষ বা ইংলিছত কোৱা হয় তোমালোকৰ প্ৰিন্সিপাল এক্সিছ মানে কি হয় এই পি আৰু চিৰ মাজেদি এডাল ৰেখা কল্পনা কৰা যিডাল মই এডাল আঁকিছোঁ দেখিছেনে এই ৰেখাডালকে কি বুলি কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় ইয়াতো যিডাল মই এনেকৈ আঁকিছোঁ পি আৰু চিৰ মাজেদি এডাল ৰেখা কল্পনা কৰা হয় ইমাজিনেৰী লাইন এডাল আছে সেই ইমাজিনেৰী লাইনডালকে আমি কি বুলি কওঁ মুখ্য অক্ষ বুলি কওঁ বা নহ'লে প্ৰিন্সিপাল এক্সিছ বুলি কোৱা হয় এইকেইটাই তোমালোকৰ নামকেইটা এইকেইটা তোমালোকে মনত ৰাখি থ'ব লাগিব
আৰু ইয়াৰ পৰা এটা সম্পৰ্ক এটা আহে আমি সম্পৰ্কটো কি হয়নো চাওঁ এইটো পৰীক্ষাত সাধাৰণতে দেখা যায় বা অংকত সাধাৰণতে দেখা যায় কেনেকুৱা ধৰণৰ হয় এইটো চোৱা মই অৱতল দাপোনখনৰ ক্ষেত্ৰতে দেখাই দিছোঁ ভালকৈ চাই ল'বা এইটো আছিলে মেৰু এইটো আছিলে ফকাছ এইটো আছিলে চি এতিয়া মই কি বুলি কৈছিলোঁ যে পি আৰু চিৰ একদম সোঁমাজত কি থাকে এফটো থাকে ইয়াৰ পৰা কি গম পালোঁ যে ইয়াৰ দূৰত্বতে কি হয় সমান আৰু এই দূৰত্বকেইটাকে আমি কি বুলি কওঁ ফকাছ দৈৰ্ঘ্য বুলি কওঁ ইংলিছত কোৱা হয় ফকেল লেংথ তাক কিহেৰে বুজোৱা হয় স্মল এফেৰে বুজোৱা হয় ঠিক আছে স্মল এফ মানে হৈছে ফকাছ দৈৰ্ঘ্য বা ফকেল লেংথ বুলি কয় ইংলিছত ঠিক আছে তাৰমানে চোৱা এইডোখৰ স্মল এফ হ'বলৈ মানে এইডোখৰ কিমান হৈ যাব স্মল এফ আৰু এই চিৰ পৰা পিলে এই গোটেইডোখৰ দূৰত্বটো পোৱা হয় যিহেতুটো ভাঁজ কেন্দ্ৰ গতিকে নামটো আহে ভাঁজ ব্যাসাৰ্ধ আৰু ইয়াক বুজোৱা হয় কেপিটেল আৰ এ তাৰমানে কেপিটেল আৰ মানে কি বুজাব ভাঁজ ব্যাসাৰ্ধ আৰু ইংলিছত কোৱা হয় ইয়াক ৰেডিয়াছ অফ কাৰ্ভেচাৰ ঠিক আছে বুজি পাইছা তেতিয়াহ'লে আমি এই আৰৰ মানটো কেনেকৈ পাম এই মানটো আৰু এই মানটো কি কৰিব লাগিব ইহঁতৰ ভেলুকেইটা কি কৰিব লাগিব প্লাছ কৰিব লাগিব অৰ্থাৎ আৰ ইকুৱেল টু এফ প্লাছ এফ তো মিলি ওলালেকে কি হ'ব এফ প্লাছ এফ মানে কি হ'বগৈ 2f তো আৰ ইকুৱেল টু 2f এইটো হৈছে তোমালোকৰ সম্পৰ্কটো আৰ ইকুৱেল টু 2f এইটো তোমালোকৰ পৰীক্ষাত বেলেগ বেলেগ ধৰণে দিব পাৰে ইয়াৰ পৰা যদি তোমালোকক এফৰ মানটো উলিয়াবলৈ কয় তেতিয়াহ'লে তোমালোকে কি লিখিবা এফ ইকুৱেল টু 2/r আকৌ বেলেগ ধৰণৰ পৰীক্ষাত তোমালোকক সজাই দিব পাৰে যে 2r ইকুৱেল টু বোলে 4f এইটো কটাকটি কৰিলে চোৱা 2f ওলাব গতিকে এইটো MCQ দিয়া সাধাৰণতে সম্ভাৱনা থাকে কিন্তু এইবোৰ যেনেকৈ তেনেকৈ বনাই দিব পাৰে গতিকে তোমালোকে সম্পৰ্কটো ভালকৈ মনত ৰাখি দিবা তাৰমানে আমি ইয়াৰ পৰা কি বুজি পালোঁ যে ভাঁজ ব্যাসাৰ্ধ সদায় ফকাছ দৈৰ্ঘ্যৰ দুগুণ যদি ইংলিছত কওঁ যে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইজ অলৱেজ অফ 2 টাইমছ অফ ফকেল লেংথ r ইকুৱেল টু 2f ঠিক আছে তো এইকেইটাই আছিলে তোমালোকৰ বেছিক কথাকেইটা ডেফিনেশ্যনকেইটা মনত থাকিব লাগিব যিকেইটা আমি পিছলৈ কণ্টিনিউ হ'ব এইটো বিশেষকৈ অংকত দৰকাৰ হয় আৰু যিকেইটা আমি এই PCF যিবোৰ যে ডেফিনেশ্যনখিনি পঢ়িলোঁ এই ডেফিনেশ্যনখিনি তোমালোকক এতিয়া আমি যিখিনি আমি ৰশ্মি চিত্ৰ আঁকিমগৈ সেই ৰশ্মি চিত্ৰখিনি আঁকিবৰ কাৰণে প্ৰয়োজন হ'ব তো আজি মই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ তো নেক্সট আমি ইয়াৰ পিছৰখিনি অৰ্থাৎ আমি ৰশ্মি চিত্ৰনো কেনেকৈ আঁকিম অৱতল দাপোনৰ ক্ষেত্ৰত সেইখিনি আমি নেক্সট ভিডিঅ'ত পঢ়িম তো ভিডিঅ'টো যদি ভাল পাইছে চাই পিনি লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট এটা দিবলৈ নাপাহৰিবা ধন্যবাদ